ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি হৈছে মে' মাহৰ 28 তাৰিখ আৰু আজি আমাৰ বাকৰি আৰু এতিয়া বাজিছে 8টা আৰু এতিয়া আব্বা আৰু মই নামাজ পঢ়িব যাম আৰু ভণ্টিৰ মানে এটা মোক পাৰফিউমেৰি গিফ্ট কৰিছে চ' আপোনালোকক দেখাইছোঁ এইটো গাইছ ইয়াৰে এতিয়া স্মেলটো চাওঁ আমি কেনেকুৱা চাওক বঢ়িয়া গাইছ এতিয়া মানে আমি নামাজ পঢ়িব আহিছোঁ আৰু আপোনালোকক দেখাই দিলোঁ আৰু কিমান মানে মানুহ হয় চ' আপোনালোকে চাই থাকিব একদম লৈকে গাইছ আলহামদুলিল্লাহ নামাজটো ধুনীয়াকৈ পঢ়ি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাইছোঁ ঈদ মুবাৰক কেনে ঈদ কেনে চলিছে ভাল চলিছে একদম না ইছ বাপৰে বাপ চ' গাইছ বঢ়িয়াকৈ একদম নামাজ চামাজ পঢ়িলে একদম বঢ়িয়া লাগে নামাজটো পঢ়ি একদম ঈদ বুলি ক'লে নামাজটো মেইন বাকী আৰু এতিয়া বাকৰা কাটিং হ'ব বঢ়িয়াকৈ কাপোৰগিলা চেঞ্জ কৰিলোঁ চ' এই ঘৰ আহি পালোঁ বাকৰা কাটিং হ'ব গাইছ এইগিলা দেখাই নাথাকোঁ আপোনালোকক পিছত দেখাম চাই থাকিব চ' গাইছ বঢ়িয়াকৈ একদম গাঁৱৰ মানুহে বাকৰা চাকৰা কাটিলে কেতিয়া মাংসগিলা বঢ়িয়াকৈ ভাগি লৈ আহিলাক আৰু ময়ো আহি পালোঁ জাষ্ট আৰু বঢ়িয়াকৈ একদম নতুন কাপোৰ পিন্ধি ল'লোঁ এইফালে চাওক আউটফিট এইযোৰ চেণ্ডেল এইফালে লং পেণ্ট বেগী আৰু এইফালে হিপ হপ চাওক গাইছ কেনে চ' সেইটোৱে আৰু নৰ্মেল এটা আউটফিট আৰু এইবাৰ হাৱা ঈদ নে কি কাপোৰৰ নহয় ঈদ মুবাৰক এই আৰু আউটফিট চা গাইছ এই চা গাইছ এতিয়া পুৰা গাঁৱতে ঘূৰিছোঁ আৰু মানে বেলেগ জেগাত যোৱা নাই আৰু হাতীবিলাকলৈকে চাওঁ যাব পাৰোঁ মানে আমাৰ প্লেনিং আছিল তামোলপুৰ পাৰ্কত যাওঁ কিন্তু নাই নহ'ল গাইছ নিদিলোঁ চ' গাইছ এতিয়া মানে পুৰা চলি একদম তাত ঈদ খাব লৈছোঁ কেনে চলি ভাই একদম বঢ়িয়া কেনে আহি পেলাই পুৰা একদম গিটাৰ চিটাৰ লগাই দিলে নেকি পোলা খাবি না ভাত খাবি কেনে ঈদ লাগছি নে পুৰা আজিতো ঈদে আৰু লাগবে চ' এতিয়া খাম তাৰমানে গাইছ ময়ো একোৱে খোৱা নাই পোৱাৰ পৰাই খাওঁ দিবা কেনে লাগছি বঢ়িয়া লাগছি কেনে এক নম্বৰ না কেনে কেনে চলি ভাই কেনে ধুনু বঢ়িয়া কেনে চবৰে মুখত বঢ়িয়া হয় গাইছ আজিৰ ঈদৰ দিনটো তাৰমানে যায়ে আনাই এনেকৈ ফুৰি আছোঁ গাঁৱতে আৰু হাতীবিলাক লৈ ক'ৰবাত যাম কেনে গৰম লাগছে কেনে লাগছে গাইছ মোৰ আউটফিট চাই আৰু গাইছ কেনে লাগছে বঢ়িয়া লাগছে আমাকো চাওঁ দে কেনে আউটফিট চ' গাইছ বঢ়িয়াকৈ একদম গাঁওখন পুৰা এক্সপ্ল'ৰ কৰিলোঁ একদম ঘূৰি নেকি পুৰা ভাল লাগিছে একদম বঢ়িয়া এতিয়া আৰু অলপমান পিছত কুমৰি এটা যাম বাকী ভোক লাগছি ন ভাত খাওঁ মেনা দাদাইছোঁ মানে ভাত খাওঁ গাইছ ভোক লাগছি বস্তু এই ভূতৰ বিলি ফ্ৰাই যায় ভাত খাব আনিছোঁ মানে ইমান খাব নোৱাৰোঁ মাংস অলপমান লৈছোঁ ভাতো অলপমান লৈছোঁ ষ্টাৰ্ট কৰিলে কেনে লাগছে খাই একদম বঢ়িয়া না বঢ়িয়াকৈ একদম ভাত চাত খাই লৈ একদম খতম কৰি দিলে চাওঁ একদম পুৰা খতম কৰি দিলে মজা কেনে এই ফিল্ম চাই আছোঁ মানে অলপ ভাগা জিৰাও লগ গাইছ ভাতকেইটা খাবলৈ যাব নহ'লে বয়া পেট বিহাব তাৰপিছত অলপমান পিছত ফুৰিব যাম দেখাই আছোঁ আপোনালোকক চাই দেখো গাইছ এতিয়া তাৰমানে আমি পুৰা ইঠা আছোঁ ফ্লামিনুল ভাই এইফালে স্পাইডাৰমেন লগাই দিছে এইবাৰ ঘুমাই গেলা ভাগাৰ লাগছি গাইছ বাৰু আৰু খাম তাৰমানে আজি থুচিমে তাৰমানে তামান থুচিম গাইছ এইফালে চাওক ৰাহুল ভাই তাত আছোঁ কিন্তু সি নাই গাইছ দাবাব লাগিব এই মেডেল চাগাইছ চ' গাইছ বঢ়িয়া একদম ৰাহুল খা তাত পুৰা ইচ্ছে খাই এতিয়া আমি যাব আছোঁ কুমৰি কাটা এতিয়া প্ৰায় 12টাই বাজি লাগতাৰ ভাই এই 12টাই বাজিল ইতেহে তাৰমানে অলে চলে আসি আৰু এতিয়া তাৰমানে যাব আমাৰ লগত ইমান টাইম ক'ত আছিলে কুৰবানীত তাতে মাংসগিলা কাটিছোঁ ঠিকে আছে চ' গাইছ গোটেই মাহ চলি একদম বঢ়িয়াকৈ কুমৰি কাটা ফালে ফুৰিব যাইছোঁ আগৰ ফালে আছোঁ পিছফালেও আছে কেনে বম যাইছোঁ এই গাইছ কুমৰি এটা পালোঁ আৰু নাও মান পুৰা বঢ়িয়া লাগছি এতিয়াহে অলপ মানে ভাল লাগছি আৰু মানে আগাবেলাৰ পৰা বহি আছোঁ নামাজটো পঢ়ি পেলাই আৰিফ ভাই কেনে এইফালে ই বোলে হাত দে গাড়ী আছে না গাড়ী আছে এইকাৰণে দিয়া নাই এই ভিডিঅ'টো কৰি থাকিলে গাইছ দিবা নোৱাৰি ইয়াৰ ভিডিঅ'টো নহ'লে কি ফাই যায় থাকে বাৰু যি নাও পালোঁ আৰু এইগিলাই
গাইজ চাইকেল দি ফুৰি ফুৰি চৈদুলৰ মাহীহঁতৰ ঘৰত আহি পাইছোঁ আৰু কি মজা একদম পানী আহিছে গা ধুটো লাগি গৈছে পুৰা গৰম লাগিছে না কেনে এবাৰ মোবাইল চলাব নাজাৰা চাই দিয়া पूरा नजारा ये पूरा दुख तू मुझे प्यार करता है या नहीं गाइस पूरा घूरी আছে ইধারে তে আমার স্পাইডারম্যান ভাইটা উঠছো একদম বঢ়িয়া একদম ই খালি কি এটিয়ে পোস ক্যামেরা তো আগত নিলে খালি দুটো আঙুলি দেখাই দিব সো গাইস সুইচ গেতে পুরা হয়ে গেছে সুইচ গেট वो रो মকে দি গিল দিতে গাইস সাইকেলের অবস্থা নাই ইডত ফুরবা সাইকেলের অবস্থা নাই হিল মারবা লাগা আছে দে আর উপায় নাই আর এপ্লিকেশন আইডি তাই সাইকেল ঠাকুরি চেঞ্জ হয়ে গেছে বা দৌড়ালে এই সাহা সকাল বেলা তুমি পিছে হাত করে দিলাম বাপ রে বাপ কি হান ফিস রালা लेकिन इस बाप रे बाप हाँ look at it how they guys ऐसा है कर ले so guys बढ़िया एकदम पेये तक गेलु बढ़िया साता खाइलो और इधर खरक लगे जाए सो मार साइकिल ईद गेल रे यार 7 बजे ईद गेल so guys बढ़िया एकदम ফুৰি एकदम আহি পালো ঘৰ एकदम গা পা एकदम বেয়া লাগিছে ঈদ বুলি বহুত ফুললো বহুত খালো বহুত মানে এনজয় কৰিলো আৰু বাকি আৰু এতিয়া আৰু বেছি দেখাই নাথাকো মানে আপোনালোকক ৰাতি দেখাম ৰাতি যাতে লাইট লগা হেৰি যাম না চ' তাতে দেখাম আৰু প্ৰস্তুতি কেনেকুৱা চাই দিম দেহাৰ অৱস্থা নাই একদম দেহাৰ অৱস্থা বেয়া কি ক'ব আপোনালোকক কৈছিলোঁ ৰাতি একদম মানে ঈদৰ প্ৰস্তুতি দেখাম মানে লাইট চাই দিলে দেখাম অলপ এনজয় দেখাম কিন্তু নাই আজি ঈদৰ ভিডিঅ'টো যেনেকৈ বনাম বুলি ভাবিছিলোঁ সেনেকুৱা নহ'ল গা পা বেয়া গাইছ চ' বাৰু যিকি নহওক গাইছ ভিডিঅ'টো এডিট কৰোঁ গাইছ এডিট কৰিব মনে নাই গাইছ টোপনি লাগিছে যি নহওক এডিট কৰি ভিডিঅ'টো আপলোড হ'ব তো গাইছ ছাবস্ক্ৰাইবটো কৰিব বাই বাই